হেল্ল' গাইজ, কি খবৰ? আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু লগতে এয়া চাওক, যিখন বিল আছে গটঙা বিল, মোৰ নিজৰ ঘৰৰ ওচৰতে। আজি তাত বিলৰ মাছ মাৰিছে, আৰু এই মাছ মাৰিছে আৰু ৰাতিপুৱা সোনকালে মাছ উঠাই আছে। তাকে মাছ নিবলৈও আহিছোঁ। আৰু গটঙা বিলতে প্ৰত্যেক ঘৰ মানুহকে আপোনাৰ 1 কেজিকৈ মাছ বৰ্তমান বহাগৰ বিহুৰ উৰুকাৰ দিনাখন ফ্ৰী দিয়ে আৰু বিক্ৰীও কৰে। কেনেকুৱা ধৰণৰ মাছ ওলাইছে তাক মই দেখাই আছোঁ বলক। আজি বিহু লাগে, আৰু বিহু বতৰ বুলি কোৱাৰ লগে লগে অন্যনো মনটো বেয়া লাগে। কিন্তু আপোনাৰ মনত বৰষুণো পৰি আছে, চিপ চিপকৈ বৰষুণো পৰি আছে। চাওক, এইখন বিলত আপোনাৰ বহাগৰ বিহুৰ উৰুকাৰ দিনাখনেই মাছ মাৰে। তাৰপিছতো মাৰে দুই এবাৰ, কিন্তু তেনেকুৱা নহয় আৰু। বৰ্তমানে মাছ আপোনাৰ 1 কেজিকৈ মাছ দিবৰ কাৰণে, গাঁৱৰ মানুহক দিবৰ কাৰণে আপোনাক কাটি আছে। বৰ্তমান মই দেখাইছোঁ আপোনালোকক। ৰঙালী বিহু সকলো অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনালোঁ। আৰু অসমবাসী ৰাইজলৈ মই ইয়াৰ পৰা অলপ জনালোঁ ৰঙালী বিহুৰ। আৰু লগতে মই আজি গটঙা বিল, আৰু মোৰ নিজৰ ঘৰৰ ওচৰতে গটঙা বিলখন আছে। আৰু তাৰ আপোনাৰ কি হয়, প্ৰত্যেক বছৰে, আজি বহু বছৰ ধৰি, আমি যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰা আমি গমেই পাওঁ, যিহেতু গটঙা বিলৰ মাছ আপোনাৰ 1 কেজিকৈ মাছ, এই বিলৰে মাছ, আমাৰ নিজৰ ঘৰৰে, আপোনাৰ 1 টকাও নোহোৱাকৈ হেৰি হয়, ফ্ৰী মাছ। তাৰ ওপৰত আপোনাৰ সেয়া মাছ কাটি পেলাই প্ৰত্যেক ঘৰ মানুহকে 1 কেজিকৈ মাছ দিব হ'ব। আৰু তাৰ বাবদ কোনোবা আহে যদিও বিক্ৰীও কৰা হ'ব। সেই হেতুকে ৰঙালী বিহু বুলি আপোনাৰ বৰ্তমান বতৰো অলপ খুব বাধা বিঘিনি দি আছে। যিহেতু বাধা বিঘিনিৰ মাজতো আপোনাৰ ৰঙালী বিহুটো আমাৰ উৎসৱ উদযাপন কৰিবই লাগিব। সেইবাবে সকলো অসমবাসী ৰাইজলৈ মই মোৰ ফালৰ পৰা আকৌ এবাৰ ৰঙালী বিহুৰ ওলগ জনালোঁ। ঠিক আছে। এয়া বিহু বুলি আপোনাৰ মাছো কিনি আনিলোঁ, আৰু 1 কেজিকৈ মাছটো ফ্ৰী দিবই। সেইকাৰণে মাছ আৰু ইমানেই হৈ যাব।